নমস্কাৰ, মোৰ ইউটিউব চেনেল অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক আমৰ আচাৰ বনাই দেখাব লৈছোঁ। কেনেদৰেনো বনাইছোঁ চাওকচোন বাৰু। এয়া 1.5 কেজি মই আমখিনি লৈছিলোঁ। ভালকৈ ধুই লৈছোঁ। আমাৰ ইয়াত আম শাক পাচলি একোৱেই নহয় বান্দৰ উৎপাতত, সেইকাৰণে কিনিবলগীয়া হৈছে। বেছি কিনা নাই, 1.5 কেজি কিনি লৈছিলোঁ। সেই 1.5 কেজি আমকে এয়া শুকুৱাই ল'লোঁ, ধুই পিনে ভালদৰে সৰু সৰুকৈ কাটি লৈছোঁ। আমৰ পৰা পানীখিনি নিয়ৰ হোৱাত এয়া বৈয়াম এটা লৈছোঁ। বৈয়ামটো ভৰাই গৈছোঁ আমখিনি। ইয়াতে নিমখ অলপ দি ৰাতি মই ৰাখি দিম। আৰু এই পিছদিনা আমখিনি ইয়াত পানী এটাত ৰাখি দিছোঁ, পানীখিনি নিয়ৰ হ'বলৈ। হালধি অলপ মিলাই দিছোঁ। আৰু এয়া চালনী এখন লৈ পেপাৰ এখন লৈ ইয়াতে মেলি দিছোঁ আমখিনি। এয়া আম কেইটুকুৰা ধুনীয়াকৈ মেলি দিছোঁ। তেতিয়া সোনকালে নিয়ৰ হয় পানীখিনি। যদি চোকা ৰ'দ হয় এদিন দিওঁ মই। এয়া আচাৰ বনাবলৈ মই পাত্ৰ এটা লৈছোঁ। ইয়াতে মই গোটেই মছলা মই ৰেডি কৰি থৈছিলোঁ, ধনিয়া জিৰা আদি কৰি। আৰু এয়া সৰিয়হ দি দিছোঁ। সৰিয়হ দিলে আমৰ আচাৰটো খাই ভাল লাগে, সেইকাৰণে সৰিয়হ অলপো পিচি থৈছিলোঁ মই। আৰু এয়া ৰঙা জলকীয়া দি দিছোঁ, কাশ্মীৰ মিক্স কালাৰ আহিবৰ কাৰণে। এয়া ভালদৰে মিলাই লৈছোঁ মছলা গোটেইখিনি। আৰু মই আচাৰত কেঁচা তেল দিওঁ, কেঁচা মিঠাতেল। কেঁচা মিঠাতেল দি দিছোঁ। তাৰ পৰা ভালদৰে মিলাই লৈছোঁ মছলাখিনি তেলৰ সৈতে। ইয়াত নিমখ অলপ দি দিছোঁ, বেছি দিয়া নাই কাৰণ নিমখতে ডুবাই ৰাখিছিলোঁ আমখিনি, সেইকাৰণে আধা চামুচ মানহে দিছোঁ। আৰু এয়া আমখিনি মিলাই দিছোঁ। আমখিনি ভালদৰে মছলাৰ লগত মিলাই দিছোঁ। আৰু ইয়াত চিচাৰ বৈয়াম এটা লৈ পিনে ভৰাই ৰাখিছোঁ। এনেদৰে আমৰ আচাৰ ৰাখিলে আপোনালোকে বহুত দিনলৈ খাই থাকিব পাৰিব। যদি আপোনালোকৰ আচাৰ ৰেচিপিটো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।